কি খবৰ বন্ধুসকল, দুপৰীয়া ভাত পানী খোৱা হ'লনে আপোনালোকৰ? মোৰ ইয়াত চাওকচোন, দুপৰীয়া ভাত খোৱা সময় হৈছে আৰু ৰুমত বোলে পানী নাই। আকৌ ৰুমত আহিছোঁ, আকৌ ৰুমৰ পৰা গৈছোঁ। মানে কি হ'ল, ৰুমৰ পৰা অহা যোৱা কৰি থাকিব বহুত আমনি লাগে। আৰু এইফালে কি হ'ল, 15 টকা পে' কৰিব লাগে। আপোনালোকক আগতে এদিন দেখাইছিলোঁ বাৰু ৰাতি, কিন্তু আজি অলপ ভালদৰে দেখাই দিছোঁ। এফালে ওচৰতে আছে, তাত কেছ 20 টকা। কি হ'ল, তাত 20 টকা লয়। আৰু এইফালে কি হ'ল, পে' কৰিব লাগে, মানুহ নাথাকে, সেইবাবে 15 টকা লৈ চাগে। এইয়া এইফালে দেখিছেনে, 15 টকা পে' কৰিলোঁ। এতিয়া মানে খুব বেছিছে বেছি 5 ছেকেণ্ডত পানী আহি যাব দেই। 1 2 3 4 5 দেখিছেনে, একদম জেগাত হিচাপ কৰিছোঁ। আৰু কি হ'ল, বিৰাট ধুনীয়াকৈ তাৰমানে একদম ফুলো নহয়, হেৰিও নহয়, জেগাত মানে কি হ'ল, পানী ৰখি যায়। চাই দিব আপোনালোকে, 24 ঘণ্টা 24 আৱাৰ্ছ যেতিয়া আহে পইচা পে' কৰিলে আহি যায়। ইয়াতো কেছ দিব পাৰে নেকি, কেছ দিয়া অপশ্যন আছে। সেইফালে ভৰাই দিব লাগে নেকি মোৰ পিঠিৰ ওপৰলৈ। যি কি নহওক, পানী ফুল হৈ গ'ল। তাৰপাছত কি হ'ল, মোৰ বচন্তিখন ঘূৰাই লৈ এফালে বচন্তিখনতে নিব লাগে, অলপ দূৰ হয় বা পানী নিব অহাটো। বাকী ঘূৰাই মেলি ভোকো তামাম লাগিছে আজি। ৰাতিপুৱা ভাত নোখোৱাকৈ আহিলোঁ ডিউটি। আজি 7টা বজাতে আহিলোঁ ডিউটি। 7টা বজাতে অহা মানে কি হ'ল, ৰাতিপুৱা সিমান খাব মন নাযায়। সেইটো কাৰণে মানে কি হ'ল, তামাম ভোক লাগিছে। আৰু এইফালে দেখিছে না, এইটো তলৰ পৰা মানে কি হ'ল, এতিয়া 3 ফ্ল'ৰত থাকোঁ, একদম 1 2 3কৈ মানে কি হ'ল, চিৰিখিনি মানে কি হ'ল, পানী খালী মানুহটো উঠিবই টান লাগে। আৰু এই পানী কেনটো লৈ কিনে যদি উঠোঁ, দেহা অৱস্থা বেয়া হৈ যায়। মানে ফেফনি বহুত ধৰে, কি ক'ব আৰু ৰাইজসকল। এতিয়াই যদি ইমান ডেকাতে যদি ফেফনি ধৰে, বুঢ়া হ'লে কি অৱস্থা হ'ব বাৰু চাওকচোন। আমাৰ ৰুমটো আছে আকৌ এইফালে, এইটো ৰুম। বাকী যি কি নহওক, আপোনালোকে কিহৰ লগত ভাত চব্জি খালে কমেণ্ট কৰি জনাবচোন, ময়ো খাই লওঁ বাৰু।